বন্ধুসকল, যিহেতু মই ৰেগুলাৰলি CSF ইনভেষ্টমেণ্ট মিনিষ্ট্ৰী 2022 বৰ্ষৰ ইণ্টাৰভিউৰ বিষয়ে আপোনালোক ভিডিঅ' বনাই আছোঁ, আপোনালোক ইনফৰমেশ্যন দি আছোঁ। চ' তথাপিও বহুতো কুৱেৰি আহি আছে, বিভিন্ন ধৰণৰ কুৱেৰি আহিছে, ডকুমেণ্ট ৰিলেটেড আৰু লোকেশ্যন ৰিলেটেড। চ' বন্ধুসকল, এই ভিডিঅ'ত আপোনালোক জনাব বিচাৰিছোঁ যে টেনশ্যনৰ কোনো কাৰণ নাই। প্ৰথমতে ক'বলৈ বিচাৰিছোঁ, কাৰণ যিসকল বন্ধুসকল আউট হৈছে, ৰিজেকশ্যন যিসকল হৈছে, তেওঁলোক হাইট আৰু চেষ্টসকল আউট হৈছে, আৰু বাকীসকল সকলোখিনি যদি আপোনাৰ চেষ্ট হাইট ক্লিয়াৰ আছে, তেনেহ'লে আপোনালোকৰ কোৱালিফাই কৰি দিছে। যদিও আপোনালোকৰ ডকুমেণ্ট নাই অৰ্থাৎ চেণ্ট্ৰেল কাষ্ট নাই, তেনেহ'লে আপোনালোকক কোৱালিফাই কৰিছে। কিন্তু ইয়াতে কথা এটা আহে যে কোৱালিফাই আপোনালোকক কৰিছে 1 উইকৰ কাৰণে। 1 উইকৰ ভিতৰত যদি আপোনালোকে চেণ্ট্ৰেল কাষ্টটো ছাবমিট কৰিব পাৰে, তেনেহ'লে আপোনালোকক কোৱালিফাইড কৰিব, নহ'লে অন্যথা আপোনালোকক ৰিজেকশ্যন কৰি দিব। চ' বন্ধুসকল, আপোনালোকে টেনশ্যন একো ল'ব নালাগে যদি আপোনালোকৰ চেণ্ট্ৰেল কাষ্ট নাই। তথাপিও আপোনালোক ইণ্টাৰভিউ চেণ্টাৰত যাওক আৰু আপোনালোকে ইণ্টাৰভিউটো দিয়ক। বিশেষ একো চিন্তাৰ কথা নাই, কাৰণ তাত অফিচাৰসকলৰো ষ্টাফৰ ব্যৱহাৰ পাতি বিহেভিয়াৰ বহুত ভাল, বহুত ভালদৰে বুজাই কয় আৰু মিছবিহেভ নাই। চ' আপোনালোকে যাওক ইণ্টাৰভিউ দিবলৈ, আৰু আপোনালোকে ডকুমেণ্ট কি নিব এই কথাত মই ভিডিঅ'টো বনাইছোঁ অলৰেডি। তথাপিও পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ এডুকেশ্যনেল যিমান ডকুমেণ্ট আছে এটা ছেট লৈ যাব, জেৰক্স কপি। যিবিলাক প্ৰয়োজন হ'ব তেওঁলোকে ৰাখি ল'ব, আৰু যিবিলাক প্ৰয়োজন হয় আপোনালোকে ঘূৰাই দিব। চ' এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্ট যি আছে আপোনালোকৰ সকলোখিনি এটা ছেট জেৰক্স কপি লৈ যাওক। লগতে আপোনালোকে এটা এডমিট কাৰ্ডৰ 2টা কপি নিব, 2টা জেৰক্স কপি নিব, কাৰণ এটা এডমিট কাৰ্ডৰ কপিটো আপোনালোক তাতে লৈ থয় আৰু এটা আপোনাক দিব। আৰু লগতে আপোনালোকে কি নিব লাগিব যে আপোনালোকে আইডি প্ৰুফ এটা নিব লাগিব। আইডি প্ৰুফ আধাৰ হওক, পেন কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, বা ড্ৰাইভিং লাইচেঞ্চ হওক, আপোনালোকে নিব। তাৰ পাছতে আপোনালোকৰ 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো, অথবা যিটো এডমিট কাৰ্ডত আছে ফটো, সেই ফটোটোৱে নিব পাৰিব। তাত কোনো অবজেক্ট নাই। লগতে আপোনালোকে গ্লু নিব পাৰিব। গ্লু তাত দিছে, কিন্তু ডট পেনৰ ব্যৱস্থা কৰি দিয়া নাই। ডট পেন আপোনালোকে বল পেন ব্লেক হওক বা ব্লু হওক আপোনালোকে লৈ যাব। আৰু তাতে ফাৰ্ষ্ট টাইম এণ্ট্ৰি কৰিবলৈ আপোনালোকৰ আইডি কাৰ্ড প্ৰয়োজন হয়, এডমিট কাৰ্ড আৰু আইডি কাৰ্ড এটা প্ৰয়োজন হয়। সেইটো নিয়াৰ পাছত আপোনালোকক একচুৱেলি 3টা ফটো ব্যৱহাৰ হয়, 3 কপি। ফাৰ্ষ্ট টাইম এটা ফৰ্ম দিয়ে, সেইটো ফৰ্মত আপোনালোকৰ ফটোটো লগাব লাগে। ছেকেণ্ড আপোনালোকৰ এডমিট কাৰ্ডটো লগাব লাগে। তাৰপিছত আৰু এখন ফৰ্ম দিয়ে, সেই ফৰ্মখনত ফটোটো লগাই চিগনেচাৰ কৰিব লাগে। চ' প্ৰচেছটো এইটোৱেই। চ' আপোনালোকে টেনশ্যন নল'ব। যিসকল বন্ধুসকলৰ চেণ্ট্ৰেল কাষ্টৰ চাৰ্টিফিকেটটো নাই, তথাপিও আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওক, কাৰণ চেণ্ট্ৰেল কাষ্টৰ ছাবমিট কৰিবলৈ আপোনালোকক 1 উইক টাইম দিছে। 1 উইকৰ ভিতৰত আপোনালোকে পুনৰবাৰ গৈ ইণ্টাৰভিউ চেণ্টাৰত গৈ আপোনালোকে চেণ্ট্ৰেল কাষ্টটো ছাবমিট কৰি দিব লাগিব। আৰু চেণ্ট্ৰেল কাষ্টটো ছাবমিট কৰি দিবৰ কাৰণে আপোনালোকে এটা পাৰ্চি দিয়ে। সেই পাৰ্চিত লিখি দিয়ে যে উল্লেখ কৰি দিয়ে যে আপোনাৰ কোনটো ডকুমেণ্ট নাই। সেই ডকুমেণ্টটো আপোনালোকে কিমান তাৰিখৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগে, সেই ডেটটো মেনশ্যন কৰি দিয়ে, আৰু সেই ডেটটোৰ ভিতৰতে আপোনালোকে ছাবমিট কৰি দিব লাগিব। আৰু যদি আপোনালোকে ছাবমিট কৰিব নোৱাৰে, আপোনালোকে যদি ফেইলিয়াৰ হয়, তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰি দিব। আৰু যদি আপোনালোকে ছাবমিট কৰে, তেনেহ'লে আপোনালোক কোৱালিফাইড। চ' বন্ধুসকল, ডকুমেণ্টৰ কথাটো ইমানটোৱেই, আৰু প্ৰচেছটো বহুত সোনকালে হয়। 2019তকৈ বহুত ফাষ্ট প্ৰচেছ। যিটো মই দি আহিছোঁ, 6টা বজাৰ পৰা পূৰা 6টা বজাৰ পৰা ষ্টাৰ্ট হৈ গৈছে। এণ্ট্ৰি দি দিছে আৰু 9টা বজালৈকে শেষ কৰি দিছে। যিসকলে 6টা বজাত এণ্ট্ৰি কৰিছে, তেওঁলোকক 8:30টাৰ পৰাই 8:30লৈকে কমপ্লিট কৰিছে। মই যিহেতু অলপ লাষ্টতে আছিলোঁ, মোৰ চিৰিয়েল নাম্বাৰ 40 মান আছিলে। চ' মোৰ 9টা বজাত শেষ হৈছে। 6টা বজাত সোমাইছোঁ, এণ্ট্ৰি লৈছোঁ, আৰু 9টা বজাত কমপ্লিট শেষ হৈ গৈছে। আৰু 11টা বজাত আমাক ৰিলিজ দিছে। চ' এইটোৱে হয় প্ৰচেছটো। আৰু আপোনালোকৰ লোকেশ্যনৰ কাৰণে আপোনালোকে বহুতো কুৱেৰি কৰি আছে, বহুতো লোকেশ্যন পোৱা নাই। চ' আপোনালোকে লোকেশ্যনৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে।
যিহেতু আপোনালোকে মৰিয়নি জংচনত আহিব মৰিয়নি জংচনত নামাৰ পাছত আপোনালোকে লেফ্ট ছাইডত এটা ৰাস্তা সোমাই গৈছে মেইন ৰাস্তাটো নহয় ছাইডৰ ৰাস্তাটো চিধাই সোমাই যাব 150-200 মিটাৰমান হ'ব হাইৱে ওলাই যাব ৰেল ক্ৰছিং গেট সেই তাতে আপোনালোকে মেজিকসমূহ পাই যাব চিনেমাৰা ONGC CISF ইউনিট যোৱালৈ তাতে তেওঁলোকে 30 ৰুপিছ এটা ভাড়া লয় 30 ৰুপিছত আপোনালোকৰ তাত এৰি দিব CISF এটা চাইনবোৰ্ড লগোৱা আছে যিটো আপোনালোকে ইয়াত দেখিবলৈ পাব মই ফটো ইয়াতে লগাই দিছোঁ ভিডিঅ'তে CISF ইউনিট বুলি লিখা আছে সেই ইউনিটৰ ওচৰতে নামিব আৰু ৰাইট টাৰ্ণ লৈ ৰাইট ছাইডে সোমাই গৈছে ৰাস্তাটো ৰাইট টাৰ্ণ লৈ তাতে আপোনালোকে ৰুম লৈ থাকিব পাৰিব তাৰ পৰা 300 মিটাৰমান হ'ব চেণ্টাৰটো তাতে গৈ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব আৰু ৰুমটো পাৰিলে তাতে চিনেমা এটা ল'ব চেণ্টাৰৰ ওচৰতে বহুত ৰুম পাই যাব বহুত ৰুম এভেইলেবল 100 টকাৰ পৰা আৰম্ভ কৰি 150-200 400লৈকে আছে মই 200 টকীয়া ৰুমত আছিলোঁ 200 টকাৰ ৰুম বহুত ভালেই আছিলে আৰু আপোনালোকে লগত কিবা গৰম কাপোৰ লৈ যাব বেডশ্বীট এটা লৈ যাব যদি আপোনালোকে ভালছে ৰাতিটো কটাব বিচাৰিছে তেনেহ'লে এই দুটা বস্তু লৈ যাব যদি নাই নিয়া অলপ অসুবিধা হ'ব কাৰণ বহুতো জেগাত মেট্ৰেছো দিয়া নাই মই য'ত আছিলোঁ তাত কিন্তু মেট্ৰেছ দিছিলে চ' সকলো অলপ আৰামে আছিলে ৰাতিটো কটাবলৈ কিছুমান ল'ৰাই মই তাত লগ পাইছিলোঁ তেওঁলোক নজনাৰ কাৰণে যোৰহাটত থাকিছিলে আৰু যোৰহাটৰ পৰা প্ৰায় 7 কিলোমিটাৰতকৈ বেছি হ'ব লাগে তেওঁলোক মৰ্ণিঙত গাড়ী চাৰি একো পোৱা নাযায় চ' তাহাঁতি যোৰহাটৰ পৰা খোজকাঢ়ি আহিছে ৰাতিপুৱা আৰু প্ৰায় 7টামান বজাত আহি পাইছেহি এক্সাম চেণ্টাৰটো তেওঁলোকৰ অলপ লেটো হৈছে চ' এনেকুৱা ভুল নকৰিব আপোনালোকে চিনেমাৰা এক্সাম চেণ্টাৰৰ ওচৰতে আপোনালোকে ৰুম পাই যাব চ' সেই ৰুমতে আপোনালোক থাকিব আৰু যদি আপোনালোকৰ ৰাতি হৈ যায় ষ্টেচন পাবলৈ যদি ৰাতি হৈ যায় তেনেহ'লে আপোনালোক ষ্টেচনত থাকক যদি সুবিধা হয় আপোনালোক চিনেমালৈ আহি যাওক আৰু তাতে ৰুম লৈ থাকক কাৰণ ৰুমটো 10-11-12 বজালৈকে ৰাতিলৈকে তেওঁলোকে গেটটো খুলি গেটৰ ভিতৰত সোমাই আপোনালোকে ৰুম বিচাৰিলে হ'ল ৰুম প্ৰভাইড কৰি দিয়ে চ' বন্ধুসকল এয়া আছিল প্ৰচেছটো আৰু আপোনালোকে সেই যিখিনি ডকুমেণ্ট ক'লোঁ যিখিনি জেৰক্স কপি ক'লোঁ